Hello guys. Ito ako na Ano pa naman request so Hello, और देखा है सो अपना लोगों साइड को हम सोली से मैंने मालूम हुआ ना और अपना बाय गाइस रामदेव आइছিল আমি ইমান এটা ভাল লগা নাই আজি প্ৰথম কাৰণে মানুহ হোৱা নাই কাৰণে আমি ঘৰত যাই আছো बिजली बम और बबीता की खाए আছে हां बबीता की खासा ও কি আছে বইতা ও ববি
কি আছে এই গাইস খাইছি কেই টাকা লৈছি 20 টাকা 20 টাকা লৈছি গাইস এইগিলে আৰু গাইস আপোনালোকক দেখাই আছো ৰব কিনিছে আপোনালোকক দেখাই আছো কি কিনিছে আৰু আৰু গাইস এই কিনিছে সৰু ছোৱালীৰ এই কিনিছে গাইস আমি মানে এতিয়া গাড়ী দিব ওলাইছো দেখো এই গাইস এই গাড়ী তাইছা আমি বনিও বলে দিবা খাই তো গাড়ী মই কিনি পাই গরুর পাল করিছে গরুর পাল করিছে এই দিবা খাই আছে Hello guys. Hari bula. Hari bula. কি খালি তাতে রাখত বইল দিবা আলু আৰু ফুচকা আলু চাওমিন আলু ৰুটি আলু বাপা এই পেটটো ধসি ধুৰে খুনে দেখা দিল আৰু কেনে লাগিল ভাল লাগছি তোৰ কেনে লাগিল গাই ভাল লাগছি আৰু বহুত আলু এই তোৰ কেনে লাগিল ঘুৰি বঢ়িয়া লাগছে পৰঠা মাৰিলো আৰু কি মাৰিলি আৰু ৱাদিমা মাৰিলো আর তুই কি খালি রুটি খালি বাপ্পা বাপে পেটুর বাপ্পা ও দস্তি দেখিলে তো গাইছি ইয়াতে কি খালে মই কিন্তু অকল কণী খাইছো দে আর বেলেগ খাওয়া নাই গাইস মই আকৌ খোৱা নাই কাৰণ মই খাব নৰো এই 10 টাকাটো দিছিলো গাইস এই 10 টাকাটো ফিৰাই লৈ আহিলো দেখছিলাম চিকতা এই মস্ত চিকতা কি খালি ভোলা দিমে আৰু ঘুগুনি ভোলা দিমে আৰু মিঠা পান খালো মই লাইভত প্ৰথম মই দেখিলো ভোলা দিমে খাই তো পেটটো আজি পেট হৈ নাথাকে এটা বস্তু দেখা আছে আপোনালোক চাব দে দেখছে নে মেকআপ বাপ্পা ও জিয়ে মেকআপ কৰি আছে আরে উঠ তো গাইস আমি বুট খাবলৈ আহিছো আধা ৰাস্তাতে বুটৰ দোকান পাইছো কত দিলি ভালো ইয়াতে বঢ়িয়া পেকিং চেকিং কৰি দিছে এই জলকীয়া আৰু এই পিয়াজ ধনিয়া দিছে বুট তো আমি আমাৰ সফৰত যাব কাৰণে ৰেডি হৈছো মানে আমাৰ ঘৰত যাও বুট খাবি নেকি আমি বজাৰ আহি পালো তো এয়া হৈছে আমাৰ গাঁও এই খনি গাঁও তাৰ মাছ বজাৰ यही माधव মন্দিৰ পালোহি তো আপোনালোকক বাহিৰৰ বেকগ্ৰাউণ্ডটো দেখে আছো আপোনালোকে চাই থাকক পাৰ্ক ৰাতি হৈছে ন সেইটো কাৰণে দেখা পোৱা নাই আমি ঘৰ পালোহি বাই আমি আজি ভাল লাগিছে ভাল লাগে নহয় ফাৰ্ষ্ট বুলি এইটো ঘৰ হয় আপোনালোকে চিনি পাই চাগে তো আমি নামিলো এইটো ঋতুময়হঁতৰ ঘৰতে গাইছ এই সকলো নামিলে ঋতুময় নে বাই বাই দি আমি পালো ঘৰ মানে মোৰ নহয় ভাইহঁতৰ ঘৰ পালো মানে ঋতুময়হঁতৰ ঘৰ তো ইয়া আপোনালোকৰ ঘৰৰ বস্তু চাব ৰ'ব কেনেকুৱা হৈছে
হেল্ল' গাইছ, মোৰ মানে মাথাটো ইমান বিষাইছে, কি কওঁ আৰু আপোনালোকক। এই মাহীয়ে আহি মাতে টিভি চাই আছে গাইছ। মাহীৰ বেলেগ কাম একো নাই। এইবিলাক অৱস্থা ঘৰৰ। ভিডিঅ'টো চাই ভাল লাগিছে, লাইক কমেন্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিব লাগে। বাই বাই।